Hi friends, welcome to my YouTube channel. আজি ভিডিওটো আবেলিৰ পৰা আৰম্ভ কৰিছো। এতিয়া আবেলি 4:30 মান হৈছে। আমি এতিয়া এফালে যাব ওলাইছো। কতনো যাও কি কৰো আপোনালোকক দেখুৱাম। আশা কৰিছো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আৰু চাই ভাল পাব। তেন্তে বলক যাও আমি। বা দিয়া। বলক যাও অলপ অৰুণাচলৰ ফালে গৈ আহোঁগৈ অলপ হাৱা খাই আহোঁগৈ। গৰমৰ পইচা কি খোৱাবা আকৌ? বলক কি কওঁ। আমি এতিয়া অসম আৰু অৰুণাচলৰ বৰ্ডাৰ পাইছোহি। চাওকচোন ইমান ধুনীয়া দৃশ্য আমি আপোনালোকক অলপ দেখুৱাই দিওঁ। এতিয়া আমি অৰুণাচল প্ৰদেশত সোমালোঁ আৰু এইখন হ'ল লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট। ইয়াতে থানাখন আছে লোৱাৰ চিয়াং ডিষ্ট্ৰিক্ট। এখন ডিকাবালি থানাখন। কিন্তু ৰাস্তা চাওক পুৰা পানী হয়, অৱস্থা নাই। মানে যিমান ভাল কৰিলেও ৰাস্তাটো এনেকুৱা হয়, যিহেতু পাহাৰৰ পৰা পানী আহি থাকে ইয়ালৈ। ৰাস্তা চাওক গতি নাই। অৰুণাচল প্ৰদেশৰ লিকাবালি মালিনী থানলৈ গৈ আছোঁ। বহুত প্ৰসিদ্ধ হয় থানখন। আপোনালোকক অকণমান দেখুৱাই দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈ। ফাইনেলি আমি মালিনী থান পালোহি। এতিয়া আপোনালোকক অকণমান দেখুৱাই দিম। প্ৰথম চাকি বন্তি লৈ লওঁ, যি লাগে ধূপ কিবা কিবি। কি কৰিছা কৈ, কি কৰিছা বাবু, কি কৰিছা? চাকি লওঁ, চব দোকান বন্ধ কৰিলে। আবেলি হ'ল যে দুখন খোলা হৈছে। এতিয়া চাকি ধূপ। কিतना साल हो गया मंदिर का? 40 years हो गया। हाँ। यहाँ में हम लोग ये दुकान लाइसेंस निकाल के 40 हो गया। पहले कितना साल हुआ যে মন্দিৰ পালোহি। এইখন হৈছে মন্দিৰৰ মুখ্য দুৱাৰ। এইফালেদি সোমাই যায় ভিতৰলৈ। এতিয়া সেৱা কৰিব গৈছোঁ মন্দিৰত। চাওক ইমান ধুনীয়াকৈ ফুলবোৰ সজাই থৈ দিছে। ৰ'ব বেক কেমেৰা কৰি দেখুৱাই দিছোঁ। এতিয়া আবেলি হ'ল যদিও আহিছোঁ। আগবেলা যিহেতু মানুহজনৰ ডিউটি থাকে, গতিকে সময় নাপাওঁ। আহি ভাল লাগে এই মন্দিৰটোত। কিবা বহুত আহিছোঁ, তথাপি আহিছোঁ। চাকি এগছিকে জ্বলাই যাওঁ মাজে সময়ে আহি আহি। এজনী বেটি খোজকাঢ়ি যাব লৈছে। চাই দিয়া কুহি ধৰি ল, তাই পৰিব। ধুনু ধুনু হাই দি দিয়া বলা এতিয়া। হাই দিছো। এইফালেও যোৱাৰ ব্যৱস্থা আছে, কিন্তু খটখটি দি যাবলৈ অলপ অসুবিধা হয়, যিহেতু বয়সস্থ মানুহো আহে। গতিকে আকৌ এইফালে এনেকৈ আহিব পৰা সুবিধা কৰি দিছে।
আছে মালিনী মা, আপোনালোকক অকণমান দৰ্শন কৰালোঁ, আমি সেয়া কৰিলোঁ, এতিয়া আপোনালোকক অকণমান দৰ্শন কৰাইছোঁ। এতিয়া মন্দিৰটো চাৰিওকাষে এপাক 3 পাক ঘূৰিব লাগে সেৱা কৰাৰ পিছত, গতিকে 3 পাক ঘূৰিব আহিলোঁ। আমি প্ৰসাদো খালোঁ। এতিয়া আপোনালোকক অকণমান মন্দিৰটোৰ তলৰ দৃশ্য দেখুৱাম। আহিব আপোনালোকে এবাৰ, খুব ধুনীয়া ঠাইখিনি। সন্ধিয়া হ'লে বেছি ভাল লাগে, পূৰা লাইট জ্বলাই দিয়ে, লাইটিং হৈ যায়। এইফালে আছে ৰুক্মিণী থান, ইয়াত 233টা ষ্টেপ আছে। যাব নোৱাৰোঁ মই, যিহেতু বাচ্ছাৰ লগত লৈ আছোঁ। আগতে এবাৰ গৈছিলোঁ, গোটেই ভৰি বিষাই যায়, সেয়ে এতিয়া যাব নোৱাৰা হ'লোঁ, গতিকে নাযাওঁ। আপোনালোকক ইয়াৰ পৰা দেখুৱাই দিছোঁ, আহিলে আপোনালোকে যাব পাৰিব ইয়ালৈ। 233টা ষ্টেপ আছে, একদম ওপৰত আছে ৰুক্মিণী থান। ইমান ধুনীয়া পৰিৱেশটো এবাৰ চাই দিয়ক, চাৰিওফালৰ পৰিৱেশ মন্দিৰৰ। আহা দুইটা, আহা লাহে লাহে। সিহঁতে পূৰা এনজয় কৰিছে, ব'লা। আপোনালোকক মই কিছুমান পাথৰ দেখুৱাম, যিবোৰ ইয়াত সজাই থোৱা আছে, বহুত বছৰ পুৰণি পাথৰবোৰ চাওক, বহুত বছৰ পুৰণি পাথৰ এইবোৰ, ধুনীয়াকৈ থৈ দিছে। এইবোৰ বহুত বছৰ বছৰ পুৰণি, মানে বহুত পুৰণি, আৰু 500 বছৰৰ ওপৰ হ'ব নেকি। ইয়াত মানুহে পইচা পেলাই দিয়ে, এতিয়া পানীটো নকমে একে ঠাইতে। এই পৰিব ধৰা, ইয়াত মানুহে খুচুৰা পইচা পেলাই দিয়ে, এতিয়া পানীৰ পৰা ঢাক খাই গৈছে, আৰু পানীটো সদায় একেই থাকে, কেতিয়াও নকমে। মানে পইচা দেখা নাই যে, বালিয়ে লুকুৱাই ৰাখিছে মানে পইচা। মানুহ আহি খাই যাব পৰাকৈ ইয়াত হোটেলো আছে, আৰু অৰুণাচলৰ হ'লেও ইয়াত আছামিজ থালি পোৱা যায়, যিহেতু অসমীয়া মানুহ বেছিকৈ আহে। এতিয়া লিকাবালি বজাৰত সোমাইছোঁ, অকণমান আপোনালোকক দেখুৱাই দিওঁ। ये क्या है? क्या क्या मिक्सर? क्या सब्जी? ভালকৈ দেখুৱাব নোৱাৰিলোঁ, তথাপি আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আপোনালোকে মোৰ আহিবলগীয়া সকলোবোৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই যায়।